হেল্ল' গাইজ, কেনে আছে আপোনালোক? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। মই ভাবিলোঁ বহুদিন একো ভ্লগ বনোৱা নাই, গতিকে এটা মিনি ভ্লগ বনাবলৈ মই চেষ্টা কৰিছোঁ। আৰু ভ্লগটো এনেকুৱা যে আমি গৰখীয়া থানলৈ গৈছিলোঁ, যে সৰভোগত আছে, আৰু হয়তো বহুতেই গৈছে, আমি কিন্তু যোৱা নাছিলোঁ। সেইকাৰণে আমি এইবাৰ গ'লোঁ। কিন্তু গৰমৰ বন্ধতহে প্লেন কৰি আছিলোঁ যাম বুলি, কিন্তু গৰমৰ বন্ধত যোৱা নহ'ল। গৰম কৰোঁতেই গ'ল আচলতে। গতিকে যোৱাকালি আমি গ'লোঁ, খুবেই ভাল লাগিল। বৰষুণ বতৰো আছিলে, গৈ পেলাই ভাল লাগিল। অলপ তিতিলোঁ অৱশ্যে যাওঁতে, কিন্তু খুবেই ভাল লাগিছে। আৰু তাত যোনে বিচাৰে নিজৰ মতে নিজে মানস কৰি গামোচাও বান্ধিব পাৰে। আমি কিন্তু ঘৰৰ পৰা মায়ে লৈ গৈছিলে, আমি তাতে মায়ে গামোচা বান্ধিছে। তাৰপিছত আমি পুখুৰীটো চাবলৈ গ'লোঁ। পুখুৰীটো ইমান ডাঙৰ আৰু ইমান ধুনীয়া, খুবেই ভাল লাগিল চাই পেলাই। তাত আমি আখৈ দিছিলোঁ, মাছ আছে, কাছও আছে বোলে। গতিকে সেইকাৰণে আমি তালৈ গ'লোঁ। একদমেই অৱস্থা নাই, কিন্তু মা আৰু মোৰ পিতাই মোতকৈ বেছি এনজয় কৰিছে গৈ পেলাই আচলতে। এইটো আপোনালোকে ভিডিঅ'টো দেখিলেই গম পাব। ভিডিঅ'টোত হয়তো দেখা নাপাব পাৰে, কিন্তু মাছ কিন্তু আছে। মোৰো অৱশ্যে চকুত নপৰিল, বেছি ডাঙৰ মানে বেছি স্পষ্ট। মেইন পইণ্ট ইজ আই লাভ দিছ প্লেচ। চ' যোনে এতিয়ালৈকে যোৱা নাই, প্লিজ যাব দেই, কিন্তু খুবেই ভাল লাগিছে গৈ পেলাই। বৰষুণো আচলতে দিয়ে আছিলে, আৰু মোৰ মেইন প্ৰব্লেম হ'ল মই এনেতো তিতা ভৰি থাকিব নোৱাৰোঁ, কিন্তু থাকিবলগীয়া হৈছে, উপায় নাই। আৰু এয়া মই ডিঙিত ল'ব লাগে গামোচা, মূৰত লৈছোঁ বৰষুণৰ কাৰণে। আৰু এনেদৰে আমি সকলো চাই মেলি আহি এই মেইন মন্দিৰটোত সোমালোঁ। ইয়াতে মানে সকলোৱে বহিবলৈ লৈছে, ইয়াতে অলপ পিছতে মাহ প্ৰসাদ দিব। গতিকে আমি সকলো চাই মেলি আহি পেলাই ইয়াতে বহিবলৈ লৈছোঁ। মুখ্য এই গোসাঁই থানখনৰ ভিতৰখন খুবেই ডাঙৰ কিন্তু দেই, আৰু বহিবলৈ বহুত ঠাই আছে, বহুত মানুহ একেলগে বহিব পাৰে। মাহ প্ৰসাদ লৈ আহি অলপ পিছতে দেখিলোঁ ধুনীয়া কৃষ্ণৰ মূৰ্তি এটা, আমি দেখাই নাছিলোঁ। চাওকচোন কিমান ধুনীয়া। এণ্ড আই এম উইথ মাই লাভ আইচক্ৰীম। তাৰপিছত আমি ভোগ গ্ৰহণ কৰিবলৈ আহিলোঁ। চাওকচোন ইমান ধুনীয়াকৈ দিয়ে, ষ্টীলৰ গিলাচত পানী, ষ্টীলৰ কাঁহীত ভোগ দিব, এনেকুৱা ক'তোৱে দেখা নাছিলোঁ মই। আৰু ভালদৰে আমি আশীৰ্বাদ লৈ তাৰ পৰা উভতি আহি ট্ৰেইনৰ বাবে ৱেইট কৰি আছোঁ। ট্ৰেইনত যাত্ৰা কৰি আহি আমি ঘৰ পালোঁ। ঘৰ পাই পেলাই একদমে গা বেয়া লাগি গৈছিলে, ভাগৰ লাগিছিলে, খুব ডাউন হৈ গৈছিলোঁ। আৰু বিশেষ ক'বলগীয়া একোৱেই নাই, গৈ পেলাই খুবেই ভাল লাগিল। আপোনালোকেও যাব। চ' লাভ ইউ, টেক কেয়াৰ। ভিডিঅ'টো ভালদৰে চাব, লাইক কৰিব, কমেণ্ট কৰিব, কেনেকুৱা লাগিলে ক'ব। আৰু যোনে এতিয়ালৈকে যোৱা নাই যাব, আৰু তাত ভোগো গ্ৰহণ কৰিব, আৰু খুবেই শান্তি লাভ কৰিব বুলি মোৰ বিশ্বাস আছে।